এবাৰ আমি ডিসকাস কৰোঁ বিষ হেয়াৰ ট্ৰান্সপ্লান্টৰ বিষয়ে সকলোৱে চিন্তা কৰে আৰু বিষটো আমি হেয়াৰ ট্ৰান্সপ্লান্টত কওঁ যে বিষ কেৱল টেটু কৰিলে যিমানখিনি বিষ হয় কেৱল সেইখিনিহে বিষ হয় আমাৰ তাত বয়সীয়াল মানুহেও কৰিছে ছোৱালীও কৰিছে আৰামত কৰি যায় ইমান একো দিগদাৰি নাপায় তথাপি আৰোগ্যমত আমি এটা লেটেষ্ট টেকনলজি ইউজ কৰিছো সেইটো হল এইটো বেজি নথকা ইনজেক্টৰ ইয়াতে আপুনি দেখিব যে বেজি নাই এয়াৰ প্ৰেছাৰেৰে এইটো দিয়া যায় এনেকে কৰি পেলাই এইটোৰে ইনজেক্ট কৰিব পাৰি এইটোৰে বিষটো আৰু কম হয়